আজি আকৌ এখন বিয়া খাবলৈ আহিলোঁ। আমাৰ গাঁৱত নহয়, ইখন গাঁৱত হয় দেই। আৰু বিয়া খাবলৈ বুলি আহিলোঁ। হেল্ল' ফ্ৰেণ্ড, কি খবৰ নিশ্চয় ভাল চাগে দেই। আমাৰো ভাল। আজি এখন গাঁৱত বিয়া আছে, মানে ইমান ওচৰতো নহয়, অলপমান দূৰত। আৰু আমি বিয়া খাবলৈ যাবলৈ ওলাইছোঁ। এইপিনে আমাৰ বেটা আৰু চাইকেলখন লৈ যাম, যিহেতু বাহঁতৰ ঘৰৰ ওচৰত। আৰু বাহঁতক মই চাইকেলখন আনি থৈছিলোঁ, আৰু সেয়েহে লৈ যাম বুলি ভাবিছোঁ দেই চাইকেলখন। আৰু আমি এতিয়া আহি পাই গ'লোহি বিয়া ঘৰত। বিয়া ঘৰ আহি পাই দেখিলোঁ কইনা মাকজনীয়ে কইনা কোলা ল'বলৈ গৈছেহি দেই। আৰু আমাৰ বেটাই উঠি হৈ পিনে চাইছে, মানে কিবা ভাওনাত যে পিন্ধে এনেকুৱা নিচিনা অলপ চুলি তুলি মেলি কি কৰি দিছে, মানুহবিলাকে পাতা নাই মানে দেই। আৰু তাই চাই লাজতে দৌৰি পিনে গুচি গ'লগৈ। আৰু আমি এতিয়া বহি আছোঁ, বেটাক লৈ পিনে বহি আছোঁ। আৰু চাওক পাছফালে কইনা মাকজনী চুলিত যে কিবা ভাওনা ড্ৰেছৰ নিচিনা পিন্ধাই দিছিলে, কিবা গুটিবিলাক লাগি ধৰিলে বোলে এৰুৱাই দিব কৈছে। আৰু আমি এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। এইফালে চাহ দিয়াসকলে দি আছে। আৰু যিহেতু মই কইনা কোলা ল'বলৈ যাওঁতে কইনাজনী দেখাই নিদিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান কইনাজনী আপোনালোককো দেখাই দিওঁ বুলি চাবলৈ বুলি গৈছোঁ দেই। আৰু গোপিনীসকলেও এনেকৈয়ে বহি আছে, শৰাইবিলাক ভঙা নাই, যিহেতু কইনা উঠোৱা হোৱা নাই যে, সেইকাৰণে বহি আছে। আৰু চাওক কইনাজনী চেলফি মৰাত ব্যস্ত, মানে ওচৰৰ ছোৱালীজনীয়ে তাইক চেলফি মাৰোঁ বুলি মাৰি আছে। আৰু ময়ো অকণমান মোৰ ফালে চাওক বুলি কৈ দি তাই চালে দেই। ইমান ধুনীয়া নহয়নে কইনাজনী। আৰু এইজনী হৈছে আমাৰ গাঁৱৰ ওচৰৰে আমাৰ জা-জোৱালী বুলি ক'ব লাগিব, মাহীহঁতৰ বোৱাৰী। আৰু এইফালে আছে খুৰীদেউ খায়া বুলি কৈ দিবলৈ কৈছোঁ দেই। আৰু খুৰীদেউ কৈ দিলে আৰু ভাবিলোঁ এবাৰ আমি ঘৰলৈ যাওঁ। এইজনী হৈছে কইনা মাক, আৰু মই কইনা মাকক কৈছোঁ ঘৰলৈ যাওঁগৈ বুলি দেই। আৰু আমি এতিয়া ওলাই আহিলোঁ বিয়া ঘৰৰ পৰা, যিহেতু বেটাইও আমনি কৰি আছে ঘৰলৈ যাওঁ বুলি। আৰু আমি আহি আছোঁ। আৰু যিহেতু বেলি পৰিবলৈ হৈছে, গধূলিও হ'বগৈ, আৰু বেছি দেৰি নাই, মানে আপোনালোকক দেখাই দিছোঁ বেলিটো এইপিনে চাওক। আৰু যিহেতু ঘৰলৈ যাবলৈ আহিছোঁ, ওচৰতে আৰু এজনী বা আছে দেই। বাজনী ঘৰত সোমালোঁ বগৰী অলপ লৈ যাওঁ বুলি। আৰু এজনী ঘৰৰ পৰা ল'লোঁ বগৰী। আৰু এজনী পেহীহঁতৰ বাইদেউ ঘৰত সোমালোঁ। সিহঁতৰ ঘৰত উৰহি লাগি আছে, মানে উৰহি এইখিনি ছিগি ল'লোঁ দেই। মানে য'তে যি পাওঁ একফালৰ পৰা লৈ আহোঁ আৰু মই। আৰু উৰহিখিনি ছিগি ল'লোঁ, আৰু এইপানে বগৰীখিনি জেওৰাত লগাই থৈ দিছোঁ মই। আৰু এতিয়া লৈ পিনে ঘৰলৈ বুলি গৈ থাকোঁ। আৰু তাইক কৈছোঁ আমি গৈ থাকোঁ দেই বুলি। তাই তামোল এখন খাই যাব কৈছিলে, আৰু মই ক'লোঁ যে মই তামোল নাখাওঁ। আৰু বেটাই চাওক আমনি কৰি আছে, দাঙি ল'ব লাগে হেনো, খোজকাঢ়ি যা বুলি কৈছোঁ নুশুনে। আৰু বেটাক দাঙি ল'লোঁ, আৰু বস্তুকেইটা লৈ ল'লোঁ, মানে বগৰী আৰু উৰহি লৈ এতিয়া ঘৰলৈ আহি আছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব।